Hey guys, welcome back to my channel. So Government of India অর্থাৎ ভাৰত চৰকাৰৰ তৰফৰ পৰা আজাদী কা অমৃত মহোৎসৱ মানে ৭৫তম স্বাধীনতা দিৱস যি 15 আগষ্টত উদযাপন কৰিবলৈ গৈ আছে তাৰ বাবে ভাৰত চৰকাৰে বিভিন্ন প্ৰজেক্ট লঞ্চ কৰিছে ইতিমধ্যে তাৰে এটা প্ৰজেক্টৰ বিষয় মই আজি আপোনালোকৰ লগত ডিসকাস কৰিম ইয়াতে আপোনালোকে পাৰ্টিসিপেট কৰি এটা সাৰ্টিফিকেট অৰ্জন কৰিব পাৰিব আৰু আপোনালোকে নিজৰ লোকেশনত একটাকৈ জাতীয় পতাকা ডিজিটালি পিন কৰিব পাৰিব সো ইয়াক সম্পূৰ্ণ কৰিবলৈ যেটো প্ৰসেস আছে হেয়া মই আজিৰ ভিডিওটোত আলোচনা কৰিম সো হেতু কৰিবলৈ আপোনালোকে প্ৰথমতে mygov.in ৱেবসাইটত গৈ পেলাই আপোনালোকে চেক কৰিব পাৰে ক্ৰমত যাব আপোনালোকৰ পিসিত বা মোবাইলতে হওক সো mygov.in ত গৈ পেলাই আপোনালোকে এনেকুৱা পেজ খুল খাব তাতে গৈ আপোনালোকে জয়েন দি মুভমেন্টত ক্লিক কৰিব ঠিক আছে তাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ এটা পেজ আহিব সো তাতে আপোনালোকৰ 4টা স্টেপ থাকিব সো স্টেপ কেটা কি আছে চাওক এনেকুৱা ধৰণে আছে স্টেপ 1 স্টেপ 2 স্টেপ 3 and স্টেপ 4 সো ইয়াৰে তলত গলে আপোনালোকে দেখিব পাৰিব যে পিন এ ফ্ল্যাগ বুলি আছে সো হে আপোনালোকৰ লোকেশন ট্ৰেক কৰিব হিয়তে সো এনেকুৱা কৰি অপচনছটো আহিব যত আপোনালোকৰ এন্টাৰ ইওৰ নেম আৰু মোবাইল নাম্বাৰ দিব লাগিব তাৰ পিছত নেক্সট মাৰিব লাগিব তাৰ পিছত লোকেশন ট্ৰেক কৰাৰ অপচনটো আহিব তাতে আপোনালোকে এলাউ কৰিব লাগিব আৰু তাৰ পিছত আপোনালোকৰ সো এনেকুৱাকৈ আপোনালোকৰ লোকেশনটো হিয়তে সাৰ্চ কৰি পেলাই আপোনালোকৰ লোকেশন ট্ৰেক কৰিব তাৰ পিছত এনেকুৱা কৰি ফ্ল্যাগ এটাৰ ছবি আহিব সো ইয়াতে কংগ্ৰেচুলেশনস ইওর ফ্ল্যাগ হ্যাজ বিন পিনড বুলি আহিব আৰু লগতে আপোনালোকক সাৰ্টিফিকেটখন ডাউনলোড কৰিবলৈ লিংকখন আহিব সো আপোনালোকে তাৰ পৰা সাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰিব সো ভিডিওটো ভাল লাগিলে লাইক কৰিব আৰু শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো নতুন হৈছে তেন্তে সাবস্ক্ৰাইব কৰি দিব